নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ঠিকেই আছে। আজি মই আপোনালোকক পেকেটত পোৱা পানীপুৰিৰ টেষ্ট আৰু ৰিভিউ কৰি দেখুৱাম। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' দোস্তো, আজি মই টেষ্ট কৰিম জালানী পানীপুৰি মেজিক ট্ৰিটৰ। বলকচোন চাওঁ ইয়াত আজি কি মেজিক ঘটে। মই প্ৰথমতে আপোনাৰ ইয়াত থকা পুৰিটো তৈয়াৰ কৰি লৈছোঁ আৰু পুৰিটো খুব সুন্দৰকৈ ফুলিছে। আৰু এয়া আলু মই পিঁয়াজ জলকীয়া কাটি পেলাই লৈছোঁ। আৰু বলক চাওঁ ইয়াৰ ভিতৰত থকা ফ্লেভাৰকেইটা কি কি আছে। ইয়াত আপোনাৰ 3টা ফ্লেভাৰ আছে। চাওঁ বলক কি কি আছে। এইটো আপোনাৰ পুদিনা ফ্লেভাৰ, তাৰপৰা আৰু এইটো আপোনাৰ খেজুৰ আৰু ইমলি চাটনি, তাৰপৰা আৰু এইটো হৈছে আপোনাৰ ইমলি পানী পাউডাৰ, মানে এইটো পানীত মিলাই পেলাই আপুনি গুলি ল'ব লাগিব। আৰু এইটো পেকেট আপোনাৰ পানীত মিলাই খাবলৈ দিছে জুচ। তাৰপৰা বলক প্ৰথমতে আমি পানীত মিলাই লওঁ। ফাৰ্ষ্টতে আমি পুদিনাটো মিলাই লওঁ। পেকেটটো খোলাৰ লগে লগে নাকত সোমাই গৈছিলে পাউডাৰ। আৰু বলক বাকীকেইটাও মিলাই লওঁ, তাৰপৰা আপোনালোকক টেষ্ট কৰি দেখুৱাম। এতিয়া পানীটো বনাই হৈ গ'ল, গতিকে এতিয়া মেইন মছলাটো বনাই লওঁ বলক। মই পিঁয়াজ জলকীয়া আৰু তেল অকণ লৈছোঁ আৰু আলু লৈছোঁ, আৰু বাকী একো মছলা পাতি দিয়া নাই। এনেকৈয়ে খাই মজা লাগে। যিহেতু আমাৰ এতিয়া সকলোবোৰ ৰেডি হৈ গ'ল, গতিকে বলক এতিয়া টেষ্ট কৰোঁ। ফাৰ্ষ্ট আমি পুদিনা ফ্লেভাৰটোৰ লগত খাই চাওঁ বলক। এইটো দেখিছে আপোনাৰ পুদিনা ফ্লেভাৰ। আৰু এতিয়া মেইন বস্তু মাজৰ হোলটো কৰা। এইটো যদি আপোনাৰ ভাল নহয় না, ফুচকা আপোনাৰ টেষ্টে নাহে। বলক এতিয়া টেষ্ট কৰি চাওঁ। চেছ। একদম মজা লাগিছে, আৰু নিজকে আপোনাৰ পানীপুৰি বেপাৰী লেখীয়া লাগি গৈছে। একদম মজা, পূৰা টিপ টপ। বলক আমি নেক্সট বেলেগ এটা ফ্লেভাৰ ট্ৰাই কৰি চাওঁ। এইটো আমি লৈ ল'লোঁ আপোনাৰ খেজুৰ ইমলি চাটনি। এইটো খাই চাওঁ বলক। চিয়েৰ্ছ।
সেইটো মজা আছে, খালি এইটো মিঠা অলপ। পুদিনা ফ্লেভাৰটো ভাল লাগিছিলে, সেইটো আপোনাৰ পূৰা জ্বলা হয় আৰু অকণ অকণ টেঙা হয়। অলপ নেক্সট এটা ট্ৰাই কৰি চাওঁ। এতিয়া আমি চাম আপোনাৰ ইমলি ফ্লেভাৰটো, অলপ এইটো ট্ৰাই কৰি চাওঁ। ফুচকা দোকানত গ'লে এইটোৱে প্ৰায়ভাগ পোৱা যায়, এইটোৱে চবৰে পচন্দ হয় বেছিকৈ। অলপ এইটো খাই চাওঁ। আকৌ এবাৰ কৈ থলোঁ, হোলটো কিন্তু মেইন, এইটো ভাল নকৰিলে আপোনাৰ ফুচকা টেষ্ট নাহে। এইটো চবতকৈ আপোনাৰ ভাল হয় আৰু আপোনাৰ এইটো চবতকৈ বেছি টেষ্টি হয়। এইটো ফ্লেভাৰ খাই পূৰা মজা লাগি গ'ল। গতিকে ঠিক আছে বন্ধুসকল, আপোনালোকেও ট্ৰাই কৰি চাব। এইটো আপোনাৰ জালানী পানীপুৰি মেজিক ট্ৰেড বুলি লিখা থাকে, আপোনালোকে ট্ৰাই কৰি চাব, খুব মজা হয়। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। ধন্যবাদ।